নমস্কাৰ কুমৰুক চুদুং সকলোকে মোৰ আহিব লগা নতুন গানৰ কাম অলৰেডি মই বিগমুখ ষ্টুডিঅ'ত তো মেনুৱেলি ফাইনেল বজাবলৈ দিছোঁ কিন্তু মই আপোনালোকক সকলোকে ষ্টুডিঅ'ৰ পৰিৱেশখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু আমি গীতটি কেই তাৰিখে ৰিলিজ দিব পাৰিম এইখিনি ডেট চাগে মই আপোনালোকক জনাম তো আজি আমাৰ মেনুৱেলি বাঁহী বজাব মৃণাল বড়ো এয়া মৃণাল বড়ো ইফালে ঢোল বজাই আছে আমাৰ লক্ষ্য ঢোল বজাই আছে গোটেইটো বজোৱালৈকে থাকিব নালাগে এতিয়া কি লেফ্ট ৰাইট না নেকি আমাৰ ষ্টুডিঅ'ৰ মেইন স্বত্বাধিকাৰী এটা মিউজিক এৰেঞ্জাৰ এখেত গিৰিন দলে আৰু এয়া আমাৰ ডিফেন মৰাণ দাদা এখেতে ভাল গীটাৰিষ্ট হয় মৰাণ দা আপুনি গানটোৰ বিষয়ে দুটামান ক'ব নেকি গানটোৰ বিষয়ে দুটামান ক'ব আপুনি এইটো গীত বৰ ধুনীয়া হ'ব জীৱনৰ এই গীতটোত খুব মানুহে নাচিব আৰু মানুহে খুব ভাল পাব দেউৰী এটুকুৰা মিচিং এটুকুৰা অসমীয়া এটুকুৰা খুব ধুনীয়া হৈছে আৰু মানুহে চবেই নাচিব থেংক ইউ আমি গীতটি যেতিয়া আনুষ্ঠানিকতা কৰিম আপোনালোকক নিশ্চয় জনাম ৰিপিট তো মৃণাল তুমি গানৰ বিষয়ে দুটামান ক'ব গানটোৰ বিষয়ে দুটামান ক'ব গানটো ধুনীয়া হৈছে আপোনালোকে আৰু আঁকোৱালি ল'ব বুলি আমি আশা কৰিলোঁ নালাগিলে শেষত নালাগিলে আগৰটো হ'ল জানো আগৰটো নহ'ল আগৰটো হৈছে পাইছোঁ কি কৰিম ল'ব লাগিব শুনাই লোৱা এবাৰ আগৰটো শুনাই দে তাক ষ্টাৰ্টিং এইটো হ'ল আগৰটো লগত মিলিছে নাই মিলা কওকচোন